নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ মই স্বাগতম জনাইছোঁ কমলাৰ পিগ ফাৰ্ম ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আমি মাইকী গাহৰি দুটা পালন কৰিলে আমি বছৰত কিমান টকা ইনকাম কৰিব পাৰিম সেই বিষয়ত আপোনালোকক মই সবিশেষ জনাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপোনালোকে গোটেইখিনি কথা গম পাব। বন্ধুসকল, আমি যদি দুটা মাইকী গাহৰি ৰাখোঁ, আমি আমাৰ লোকেল জাতৰ গাহৰি ৰাখিম নে আমি উন্নত জাতৰ গাহৰি ৰাখিম, এইটো হ'ল প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল আমি বছৰত আমি এটা মাইকী গাহৰিৰ পৰা কিমান টকা ইনকাম কৰিব পাৰিম, কেইটা পোৱালি পাম, সেই বিষয়টো আপোনালোকক মই জনাই যাম। আপোনালোকে চাই যাব ভিডিঅ'টো। আমি যদি লোকেল থলুৱা আমাৰ যিটো মাইকী গাহৰি সেইটো যদি আমি পালন কৰোঁ, আমি এবাৰত আমি 8টাৰ পৰা 9টা 10টা আমি কমৰ ভিতৰত পাম। গতিকে তাৰ ওপৰতো কেতিয়াবা দি দিয়ে, কিন্তু মই যদি ক'ব বিচাৰোঁ আপোনালোকক আমি 9টা যদি পাওঁ, তেতিয়াহ'লে 9টা পালে আমি বছৰত কেইবাৰ পোৱালি পাম। বছৰত আমি এটা মাইকীৰ পৰা আমি বছৰত আমি পোৱালি পাম 3বাৰ আমি পোৱালি পাম। 3বাৰ পোৱালি পালে আমি এবাৰ যদি 9টাকৈ পাওঁ, তেতিয়াহ'লে আমাৰ বছৰত 3বাৰ পালে 3 9 27টা পোৱালি পাম আমি এটা মাইকীৰ পৰা যদি 27টা পোৱালি পাওঁ, তেতিয়াহ'লে আমি কমৰ ভিতৰত আমি যদি দামটো চাব যাওঁ এটা পোৱালিৰ আমি 3000কৈ পাম। এটা পোৱালিত যদি 3000কৈ পাওঁ, তেতিয়াহ'লে 27টা পোৱালিত আমি বছৰত কিমান পাম? এটা মাইকীৰ আমি 27টা পোৱালিত পাম আমি 3000কৈ ধৰিলে আমি 81000 টকা পাম এটা মাইকীৰ পৰা। তেতিয়াহ'লে আমি যদি দুটা যদি পালন কৰোঁ, তেতিয়াহ'লে আমি দুটাত আমি 1,62,000 টকা আমি পাবলৈ সক্ষম হ'ম। কাৰণ আমাৰ লোকেল যেতিয়া আমাৰ থলুৱা মাইকী গাহৰি আছে, সেইটো আমি যদি ঘৰত ৰাখোঁ, তেতিয়াহ'লে আমাৰ খৰচটো বহুত কম হ'ব। কাৰণ আমাৰ যিখিনি আমাৰ পেলনীয়া আমাৰ পাকঘৰৰ যিখিনি আমাৰ পেলনীয়া সামগ্ৰী থাকে বা ভাত তেনেকুৱা আমাৰ যিখিনি বা শাক চব্জি আমি যিখিনি কাটি পিনে ৰৈ যায়, সেইবিলাক আমি যদি অলপ তাৰ লগত যদি আমি কমাৰ্চিয়েল ফিড মিক্স দিওঁ, গডৰেজ বা অন্য কিবা কিবি তেনেকুৱা মিক্স দি পিনে দিলে আমাৰ মাইকীটো মানে কম খৰচতে আমি পালন কৰিব পাৰিম। কাৰণ আমি পেলনীয়া যিখিনি তাৰ লগতে আমি কমাৰ্চিয়েল অলপ মিক্স দিলে কমাৰ্চিয়েল ফিড, তেতিয়াহ'লে আমি 50% খৰচত আমাৰ লোকেল যিটো মাইকী গাহৰি সেইটো আমি কম খৰচত আমি লাভান্বিত হ'ব পাৰিম। গতিকে আপোনালোকে যদি পাৰে আমাৰ লোকেল যিটো মাইকী সেইটো আপোনালোকে পালন কৰক। আৰু আমি যদি বেছি পোৱালি পাবলৈ আমি যদি আশা কৰোঁ, তেতিয়াহ'লে আমাৰ যিটো ৱেক্সায়াৰ বা হেম্পশ্বায়াৰ এনেকুৱা জাতৰ যদি পালন কৰোঁ, তেতিয়াহ'লে আমি পইচাটো অলপ বেছিকৈ ইনকাম কৰিব পাৰিম। কাৰণ সেইটো আমাৰ পোৱালি কমৰ ভিতৰত আপোনাৰ 10ৰ পৰা 12 13 এনেকুৱাকৈ পোৱালিসমূহ দেই। সেইটো কাৰণে আমি যদি ৱেক্সায়াৰ বা হেম্পশ্বায়াৰ পালন কৰোঁ, তেতিয়াহ'লে আমাৰ পোৱালি আমি 10টাকৈ যদি এবাৰত পাওঁ, তেতিয়াহ'লে আমি বছৰত আমি এটা মাইকীৰ পৰা 30টা পোৱালি পাম। 30টা পোৱালি পালে আমি দুটা মাইকীত আমি পাম 60টা পোৱালি। 60টা পোৱালি পালে আমি যদি 3000কৈ ধৰোঁ, তেতিয়াহ'লে আমি এটা মাইকীৰ পৰা আমি 90000 টকা পাম। 90000 এটা মাইকীৰ পৰা হ'লে দুটা মাইকীত আমি পাম 1,80,000 টকা। গতিকে আমি 1,80,000 টকা পালে আমি আৰু খৰচৰ বাবদ ধৰিলে আমাৰ অলপমান ইটোত আমাৰ খৰচটো অলপ বাঢ়ি যাব। কাৰণ ইহঁতক কমাৰ্চিয়েল ফিড খুৱাব পাৰিলে বেছি ভাল হয়। কাৰণ তথাপিও আমি যদি অলপ কমাৰ্চিয়েল ফিড ইহঁতক বাঢ়াই খুৱাব লাগিব। কাৰণ কমাৰ্চিয়েল ফিড বেছি দিলে ইহঁতৰ অলপমান সেইটো ঠিকে থাকে, যিটো এনাৰ্জি সেইটোৰ কাৰণে আপোনালোকৰ ইচ্ছা অনুযায়ী হেম্পশ্বায়াৰ বা ৱেক্সায়াৰ ৰাখক। কাৰণ এইটোত কমাৰ্চিয়েল ফিড অলপ বেছি পৰিমাণে দিব লাগে। আমাৰ যিটো লোকেল থলুৱা হয়, সেইটোক আমি আমাৰ যিখিনি পাকঘৰৰ আমাৰ পেলনীয়া সামগ্ৰী সেইখিনি দি আমি পালন কৰিব পাৰোঁ। গতিকে বন্ধুসকল, আপোনালোকৰ ইচ্ছা অনুযায়ী যোনটো ভাল হয়, মোৰ অভিজ্ঞতা ফালৰ পৰা মই ক'ব বিচাৰিলে মোৰ মতেদি আমাৰ লোকেল যিটো থলুৱা সেইটোৱে আপোনালোকে পালন কৰক। কাৰণ ঘৰুৱাভাৱে যি গতিকে আমি পালন কৰিম, সেইটোৰ কাৰণে আপোনালোকে ঘৰুৱাভাৱে আপোনাৰ সুবিধা অনুযায়ী আপুনি যদি গঁৰাল বনাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে গছৰ তলত বা তেনেকুৱা ভাল জেগাত আপোনালোকে বান্ধি থৈ দিলেও ৰাখিব পাৰিব। কিন্তু আমাৰ যিটো ৱেক্সায়াৰ বা হেম্পশ্বায়াৰ এইটো অলপ অসুবিধা হয় তেনেকুৱাকৈ ৰখাৰ।
সেইটোৰ কাৰণে আপোনালোকে পাৰিলে আমাৰ লোকেল যিটো থলুৱা গাহৰি আছে সেইটো আপোনালোকে পালন কৰক। আমাৰ লোকেল থলুৱা গাহৰিটোত আমাৰ খৰচটো কম, লগতে বেমাৰ কিছুমানো সিহঁতৰ কম হয়। গতিকে আপোনালোকে এইটো লোকেল আমাৰ যিটো সেইটোকে আপোনালোকে পালন কৰক আৰু বছৰত আপোনালোকে 1.5 পৰা 2 লাখ টকা ইনকাম কৰিবলৈ পাৰিব। বন্ধুসকল, যিসকল আমাৰ নিবনুৱা ভাই বন্ধু আছে তেওঁলোকে 2টা মাইকী গাহৰি ৰাখক। কমচে কম আপোনাৰ যিখিনি এক্সট্ৰা আপোনালোকৰ 1.5 পৰা 2 লাখ টকা বছৰেকত আপোনালোকে এইখিনি ইনকাম কৰক। ইনকাম কৰি ঘৰৰ কিবা এটা নহয় কিবা এটা কাম কৰিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো এয়াই আছিলে। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখাবৰ বাবে। বন্ধুসকল, আজিৰ ভিডিঅ'টো এয়াই আছিলে। আজিলৈ ৰাখিছোঁ। ধন্যবাদ।